নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আমি যোৱা ভিডিঅ'টোত প্ৰিভিয়াছ ইয়েৰত হৈ যোৱা কুৱেশ্যন পেপাৰৰ তিনিটা কুৱেশ্যন আলোচনা কৰিছিলোঁ। আজি পৰৱৰ্তী কুৱেশ্যনকেইটা আলোচনা কৰিম, সেয়েহে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। 4 নম্বৰ কুৱেশ্যনটো আছে যে তলৰ কোনটো সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত। পৰিসমাপ্ত মানে কোনটো সংখ্যা হৰণ কৰিলে অৰ্থাৎ দশমিকত নিলে দশমিকৰ পিছৰ সংখ্যাটো শেষ হৈ যাব, অৰ্থাৎ ভাগশেষ শূন্য হৈ যাব, আৰু কোনকেইটা সংখ্যাৰ ভাগশেষ শূন্য হৈ নাযায় কেনেকৈ উলিয়াব পাৰিম। আমি জানো যে ছাপ'জ এটা সংখ্যা অৰ্থাৎ পৰিমেয় সংখ্যা হ'ব লাগিব। সেই সংখ্যাটো ছাপ'জ 10/3 এটা পৰিমেয় সংখ্যা। এই সংখ্যাটোক যদি আমি হৰণ কৰোঁ, হৰণ কৰি চাওঁ, তেতিয়া 10ক 3ৰে ডিভাইড কৰিলে আমাৰ 3 বাৰ যায় আৰু ভাগশেষ থাকে কি 1। কৰি দশমিক দিম আৰু 10 আহিব আৰু 3 বাৰ যাব। এনেদৰে এই হৰণটো কণ্টিনিউৱাছ প্ৰচেছত চলি থাকিব, অৰ্থাৎ ভাগশেষ আমাৰ শূন্য নলায়। তেনে ক্ষেত্ৰত আমি কি কৰিম, এই সংখ্যাটোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নহয় বুলি লিখি দিম। আৰু ছাপ'জ এটা সংখ্যা আমি যদি আমি 2/5 লৈ ল'লোঁ, এই সংখ্যাটো যদি আমি হৰণ কৰোঁ, তেতিয়া আমি ইটোৰ এনচাৰ দশমিক হ'ব, ইয়াত হ'ব 4 টাইম যাব আৰু ইয়াতে হৈ যাব আমাৰ 4×5 = 20, অৰ্থাৎ ইয়াৰ দশমিক ভাগশেষ আমি শূন্য পাই গ'লোঁ, অৰ্থাৎ এই সংখ্যাটোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত। এটা কুৱেশ্যন আমি দেখাৰ লগে লগে কেনেকৈ ক'ম যে ইটো সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নহয়, এইটো সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত। তেতিয়াহ'লে আমি এটা কথা ভালদৰে মন কৰিলে দেখা পাম যে সংখ্যাটো যিটো সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নহয়, সেই সংখ্যাটোৰ হৰটো 2n × 5m আৰ্হিত নাথাকে, আৰু যিটো সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত সেই সংখ্যাটোৰ হৰটো 2n × 5m আৰ্হিত থাকে। যিটো আমাৰ ইয়াত 5 দিয়া আছে, 5ক আমি এনেদৰে লিখিব পাৰোঁ যে 5 = 2^0 × 5^1 ফৰ্মত লিখিব পাৰোঁ, কিন্তু এই সংখ্যাটো তেনেকুৱা ফৰ্মত লিখিব নোৱাৰোঁ। সেয়েহে এই সংখ্যাটোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নহয়, আৰু এই সংখ্যাটোৰ দশমিক বিস্তৃতি কি পৰিসমাপ্ত হয়। এতিয়া আমাৰ অপশ্যনকেইটা, আমাক কুৱেশ্যনটো দিছিল যে তলৰ কোনটো সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত। এতিয়া কোনটোৰ পৰিসমাপ্ত হৈ চাব দিছে। আমাৰ যদি এই সংখ্যাটোৰ হৰটো আছে কি 45ক যদি আমি চুটি নিয়মত হৰণ কৰি চাওঁ, তেতিয়াহ'লে ইয়াক আমাৰ 3ৰে হৰণ যাব, 3ৰে 15 বাদ যাব হৰণ। নেক্সট আৰু আমি যদি 3 হৰণ কৰোঁ কি পাম, 5 পাম, অৰ্থাৎ এইটো আমি হৰণ কৰিলে 3² × 5 পাম, যিটো 2n × 5m আৰ্হিত নাই। গতিকে এই অপশ্যনটো আমাৰ নহ'ব। ছেকেণ্ড অপশ্যনটো 2n × 5m আৰ্হিত আছে, গতিকে এইটোৱে হ'ব আমাৰ এই কাৰেক্ট আনচাৰ। 5 নম্বৰ কুৱেশ্যনটো আমাৰ কৈছিল কি যে যদি x = 2³ × 3 × 5² আৰু y = 2² × 3³ তেন্তে গসাউ উলিওৱা। কুৱেশ্যনটোত দিয়া আছিল 2³ × 3 × 5² আৰু y ভেলু দিয়া আছিল আমাৰ 2² × 3³ এই সংখ্যাটোৰ গসাগু উলিয়াব লাগে। গসাউ মিনছ কমন নাম্বাৰকেইটা x আৰু y। গসাউ আমাৰ কি হ'ব, দুটাতে কমন থকা, অৰ্থাৎ ইয়াত আমাৰ 2 3টা আছে, ইয়াত 2 2টা আছে, কমন কেইটা আহিব, সদায় সৰুটো কমন আহে, অৰ্থাৎ 2² কমন আহিব। আৰু ইয়াত কি আছে 3, ইয়াত এটা আছে, ইয়াত কি আছে 3 3টা আছে, কমন কেইটা আহিব, সদায় এটা কমন আহিব, কাৰণ 3 এটা আছে, ইয়াত 3টা আছে, সদায় সৰুটো কমন আহে। ইয়াত 5² আছে, তলৰ ৰাশিটোত 5 নাই, গতিকে কমন নাহে, অৰ্থাৎ এই সংখ্যা দুটা পূৰণ কৰিলে যিটো হ'ব সেইটোৱে হৈছে তাৰ কি গসাগু। 2² মিনছ 4 × 3 ইকুৱেল তাৰমানে কি হৈ যাব 12 হৈছে আমাৰ গসাগু। অপশ্যন য'ত আমাৰ অপশ্যন বিত আমাৰ 12 আছে, 12 ইজ দ্য কাৰেক্ট এনচাৰ। 6 নম্বৰ কুৱেশ্যনটো দিছিল যে এটাত বহুপদৰ শূন্য দুটা 1 আৰু -2 হ'লে দ্বিঘাত বহুপদটো উলিওৱা। অৰ্থাৎ দ্বিঘাত বহুপদ দিয়া থাকিলে শূন্য উলিওৱাৰ
ফৰ্মটো হৈছে যে এক্স স্কুৱেৰ মাইনাছ 0 দুটাৰ যোগফল হোল ইনটু এক্স প্লাছ শূন্য দুটাৰ পূৰণ ফল। এইটো হৈছে আমাৰ কি ফৰ্মুলাটো যে যদি এটা দ্বিঘাত বহুপদৰ শূন্য দুটা দিয়া থাকে তেতিয়া দ্বিঘাত বহুপদ উলিওৱাৰ ফৰ্মটো হৈছে এক্স স্কুৱেৰ মাইনাছ শূন্যটাৰ যোগফল হোল ইনটু এক্স প্লাছ শূন্যটাৰ পূৰণফল। ইয়াত আমাক শূন্যটা কুৱেশ্যনটো দি দিছে যে শূন্যটা আমাক এক্স স্কুৱেৰ থাকিব মাইনাছ শূন্যটা দি দিছিল -1 আৰু এটা আমাক কুৱেশ্যনত দিছিল -1 আৰু মাইনাছ আমাক শূন্যটা দি দিছিল 1 আৰু -2 ডেট মিনছ শূন্যটাৰ যোগফল থাকিব 1 প্লাছ -2 হোল ইনটু এক্স আৰু শূন্যটাৰ গুণফল ডেট মিনছ 1 ইনটু -2 ইকুৱেল এক্স স্কুৱেৰ মাইনাছ 1 প্লাছে মাইনাছে মাইনাছ হৈ যাব 2 হোল ইনটু এক্স আৰু এইটো মাল্টিপ্লাই কৰিলে প্লাছে মাইনাছে মাইনাছ 2 গুণ 2 হৈ যাব এক্স স্কুৱেৰ মাইনাছ 1ৰ পৰা 2 মাইনাছ কৰিলে -1 হ'ব হোল ইনটু এক্স -2 ইকুৱেল এক্স স্কুৱেৰ মাইনাছে মাইনাছে প্লাছ 1 ইনটু এক্স মিনছ এক্স -2 গতিকে আমাৰ বহুপদটো হ'ব যদি শূন্য দুটা 1 আৰু -2 হয় তেন্তে দ্বিঘাত বহুপদৰ আৰ্হিটো হ'ব যে এক্স স্কুৱেৰ প্লাছ এক্স -2 অৰ্থাৎ হ'ব আমাৰ এক্স স্কুৱেৰ প্লাছ এক্স -2 চি ইজ দ্য কাৰেক্ট এনচাৰ। থেংক ইউ।